নমস্কাৰ আজি আমি ক্লাস 10 ৰ 4.2 অধ্যায়ৰ 1 নম্বৰ প্ৰশ্নটো লৈ আহিছো উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা 1 নম্বৰ দিয়া আছে x² - 3x - 10 ইয়াত আমি এই x² আৰু 10 পূৰণ কৰিলে আমাৰ 10x² হৈ গ'ল 10x² এই মাজৰ পদটো কেনেকুৱা দুটা ধৰণে ভাগ কৰি যাতে পূৰণ কৰিলে 10x² হয় আৰু যোগ বা বিয়োগ কৰিলে 3x হয় x² minus 5x plus 2x minus 5x plus 2x minus 3x হ'ব minus to 5 ৰ আগত এই কাৰণে দিছো ইয়াত আছে minus 3x minus 10 এই দুটা পূৰণ কৰিলে 10x² হ'ব equals to 0 নাইবা x common whole x minus 5 plus here 2 common whole x minus 5 equals to 0 naiba x plus 2 into x minus 5 equals to 0 অর্থাৎ x plus 2 equals to 0 বা x minus 5 equals to 0 অর্থাৎ x is equal to minus 2 বা x is equal to 5 এই দুটাই আমাৰ নির্ণয় মূল x এই প্ৰশ্নটোৰ ক্ষেত্ৰত এতিয়া আমি 2 নম্বৰটো লৈ যাওঁ 2x² plus x minus 6 equals to 0 এই দুটা যদি আমি পূৰণ কৰোঁ তেনহলে আমি পাম 12x² যোগ বা বিয়োগ কৰিলে আমি অকল x পাব লাগিব পূৰণ কৰিলে পাব লাগিব 12x² অৰ্থাৎ 4 3 গুণ 12 আমি জানো 4 পৰা 3 গলে অকল x থাকিব 2x² plus 4x minus 3x minus 6 equals to 0 এতিয়া ইয়াত চোৱা আমি ইয়াত plus 2 4 আগত দিছো কাৰণ x আছে 4 বা 3 গলে অকল x থাকিব 2x কমন ললো x plus 2 minus 3 কমন ললো x plus 2 equals to 0 plus 2 into minus 2 minus 6 হয় বা 2x minus 3 into x plus 2 equals to 0 অর্থাৎ 2x minus 3 equals to 0 বা x plus 2 equals to 0 অর্থাৎ 2x equals to 3 বা x equals to minus 2 বা x equals to 3 by 2 ইয়াত x is equal to minus 2 কারণ আমি দুটা মূল পালো x or x is equal to minus 2 বা x equals to 3 by 2 এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কৰিম 3 নম্বৰটোৰ কাৰণে এই দুটা যদি আমি পূৰণ কৰো 5 √2 into √2x square হলে 5 আৰু √2 হৈ গল 2 5 2 is 10 x square অৰ্থাৎ 7x ক কেনেকৈ দুটা ভাগত ভাগ কৰিম আমাৰ সহজে হৈ আছে 5 plus 2 7 5 2 is 10 or √2x square plus 2x plus 5x plus 5 √2 equals to 0 অর্থাৎ ইয়াত আমি কমন লব পাৰো x এটা x আৰু √2x যদি কমন লওঁ ভিতৰত থাকিল x plus √2 into √2 আৰু x √2 into √2 is equal to 2 আৰু x plus ইয়াত যদি আমি 5 কমন লওঁ তেনহলে ব্ৰেকেটৰ ভিতৰত হল x plus 5 to 2 আছে √2 equals to 0 অৰ্থাৎ √2x plus 5 into x plus √2 equals to 0 অর্থাৎ √2x plus 5 equals to 0 নাইবা x